আপোনালোকে নিজে চাই ফমিঙৰ কোৱালিটি চালে আপোনালোকে নিজে গম গাইজ চাওক ফমিঙৰ কোৱালিটি ফৰ্মটো আমাৰ এক্সপেক্ট কোম্পানীৰে হয় আৰু ফৰ্ম ড্ৰেংটো আমাৰ এক্সপেক্ট কোম্পানীৰ হয় কোৱালিটি চাওক হেল্ল' গাইজ ৱেলকাম টু এক্সপেক্ট আজি আমি আহিছোঁ নগাঁও ডিষ্ট্ৰিক্টৰ বলিগাঁৱত ইয়াতে আমাৰ এক্সপেক্ট কোম্পানী 70 লিটাৰ ফৰ্ম টেংক ডেলিভাৰী দিছোঁ এতিয়া চাব পাৰিছে ৰাতি 10টা বাজিছে 9:56 হৈ গৈছে ৰাতি তো আৰু এটা জেগাত আমি কমপ্লিট এটা ছেটআপ দিছিলোঁ তাতে ফিটিং কৰোঁতে বা ইনষ্টলেশ্যন কৰোঁতে বহুত ৰাতি হ'ল দেৰি হ'ল হোৱাৰ পিছত এইটো এতিয়া দাদাৰ ৰিকুৱেষ্ট আজি এইটো ফিটিং কৰি যাবই লাগে বা এইটো দিবই লাগে এইটো ৰাতি হ'লেও মানে ফিটিং কৰি দি কমপ্লিট কৰিলোঁ এতিয়া এই আমাৰ 70 লিটাৰ ফৰ্ম টেংকৰ পাৰফৰ্মেঞ্চটো কেনেকুৱা হয় বা ইয়াৰ কোৱালিটিটো কেনেকুৱা আপোনালোকে ভিডিঅ'ত চাই থাকিলে নিজে গম পাব আৰু আমি সদায় সদায় দেখাই থাকোঁ আমাৰ এক্সপেক্ট কোম্পানীৰ ফৰ্ম টেংক বা ফৰ্মৰ কোৱালিটি কেনেকুৱা নিশ্চয় ভালকৈ আপোনালোকে চাইছেও বহুতকেইটা ভিডিঅ'ত বা আৰু এতিয়া চাব আপোনালোকে পাৰফৰ্মেঞ্চটো সঁচাই ইমান আনবিলিভেবল হয় নে নহয় তো এতিয়া কি কৰোঁ প্ৰেক্টিকেল কৰি আপোনালোকক দেখাই দিওঁ আচলতে আমাৰ ফৰ্ম টেংকৰ পাৰফৰ্মেঞ্চটো কিমান ধুনীয়া হয় 70 লিটাৰ ফৰ্ম টেংক হয় এইটো 70 লিটাৰ ফৰ্ম টেংকত অকল 200 ml ফৰ্ম দিব লাগে ফৰ্ম দিয়াৰ পিছত আপোনাৰ ফৰ্মিঙৰ ৰিজাল্টটো চাব আপোনালোকে চকুৰ সন্মুখতে চাওক আৰু এটা চাব পাৰিছে এইটো দাদা ৰিকুৱেষ্ট কৰাৰ পিছত এইটো কি কৰিলোঁ আমি এটা গান লগাই দিছোঁ যিহেতু ফৰ্ম টেংকটো ভিতৰত ৰাখিব আৰু বাহিৰ পিনে আপোনাৰ ফৰ্মিং কৰিব সেইটো কাৰণে কি হয় ভিতৰত অহা যোৱা অসুবিধা হ'ব দাদাৰ জাগাটো বহুত ঠেক নোহোৱাৰ কাৰণে আমি কি কৰিলোঁ আপোনাৰ এতিয়া ইয়াতে এটা এক্সট্ৰাকৈ গানো লগাই দিলোঁ এতিয়া চাব পাৰিছে লাহে লাহে মই এইটো এৰিম আৰু ফৰ্মিং ষ্টাৰ্ট হ'ব চাব ফৰ্মিংটো কিমান ধুনীয়া হয় আৰু এইটো কানেকশ্যনটো আপোনালোকে বহুতকেইটা ভিডিঅ'ত মই দেখাই দিছোঁ কোনটো কানেকশ্যন কেনেকুৱা হয় এই চাওক ফৰ্মিং চাওক এতিয়া কোৱালিটিৰ কথা মই বিশেষ একো নকওঁ আপোনালোকে নিজেই অনুভৱ কৰক যে সঁচাই ফৰ্মিঙৰ কোৱালিটিটো নিজেই ভাবি চাওক মই বিশেষ একো নকওঁ ফৰ্মিঙৰ কোৱালিটি চালে আপোনালোকে নিজে গম পাব যে সঁচাই ফৰ্মিঙৰ কোৱালিটি হয় নে কি হয় এইটো এইটোৱে আমাৰ এক্সপেক্ট কোম্পানীৰ ফৰ্ম গাইজ চাওক ফৰ্মিঙৰ কোৱালিটি ফৰ্মটো আমাৰ এক্সপেক্ট কোম্পানীৰে হয় আৰু ফৰ্ম ড্ৰেংটোও আমাৰ এক্সপেক্ট কোম্পানীৰ হয় কোৱালিটি চাওক কোৱালিটি ফৰ্ম হয় এইবিলাক হয় দা ভালে আছে অঁ আপোনাৰ এই এড্ৰেছখিনি আপুনি অলপ জনাই দিব না আপোনাৰ এড্ৰেছ আমাৰ এইটো বলিগুটিয়া হয় বলিগুটিয়া নগাঁও বলিগুটিয়া বৰদোৱাৰ পৰা অলপ অকণমান ভিতৰত সোমাই আহিব ন অঁ আৰু আমাৰ পৰা আজি আপুনি কি লৈছে ফৰ্ম টেংকখন লৈছোঁ মই ভাল পাইছোঁ এই ফৰ্ম টেংকটো ন আৰু আপুনি আমাৰ লগত কেনেকৈ যোগাযোগ পাইছিলে মই ফেচবুকৰ দ্বাৰাতে মই আপোনালোকক যোগাযোগ পাইছিলোঁ ফেচবুকৰ দ্বাৰা যোগাযোগ পাইছিলে ন আৰু আমাৰ লগত আপুনি কিমান দিন হ'ল জড়িত হয় থোৱা আজি হৈছে ভালেমান দিন হৈছে প্ৰায় 1 বছৰমান হ'ব চাগে ন বছৰমান তেনেকুৱা হৈছে 1 বছৰ ধৰি আপুনি আমাৰ পৰা ফৰ্ম চেম্পু পলিচ লৈ আছিলে ন লৈ আছোঁ হয় কোৱালিটি কেনেকুৱা পাইছিলে কোৱালিটি ভাল পাইছোঁ সেইটো বুলি মই এটা ফৰ্ম টেংকটো কৰিছোঁ মই বহুত দিনৰ পৰা এইখন চাই আছোঁ ফেচবুকত আপোনাৰ লগত যোগাযোগ কৰিছোঁ কৰিবলৈ মই সেই বিচাৰিছোঁ এইখন কোৱালিটিখন ভাল আছে আৰু এইখনত মানে 100-200 গ্ৰাম ফৰ্ম চেম্পু ভৰিলে মানে গাড়ীখন ধুব পাৰি ফৰ্মখন বহুত ধুনীয়া ওলায় সেইটো বুলি আৰু ভাল লাগিছে আৰু চেম্পুখনো কম লাগে আপুনি আমাৰ লগত প্ৰায় 1 বছৰ ধৰি জড়িত হৈছে 1 বছৰ ধৰি আমি যে মাল চাল পঠাওঁ বা আপুনি এডভান্স পইচা পঠিয়াই দিয়ে আমি মাল চাল পঠিয়াই দিওঁ কিবা অসুবিধা পাইছে কেতিয়াবা অসুবিধা পোৱা নাই ন থেংক ইউ সেইটো বুলি ভাল হয় দাদা আমাৰ লগত প্ৰায় আজি 1 বছৰ ধৰি জড়িত হৈ আছে আমাৰ লগত চিনাকি হৈছিল আপোনাৰ ফেচবুকৰ থ্ৰুৱেদি যিহেতু আপোনালোকে নিশ্চয় ভালকৈ গম পায় আমি ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ আছোঁ তো ছ'চিয়েল মিডিয়াত আপোনাৰ ভিডিঅ' চিডিঅ' চব এৰাৰ পিছত দাদাই ছ'চিয়েল মিডিয়াত নাম্বাৰ পাই যোগাযোগ কৰি প্ৰায় আজি 1 বছৰ ধৰি ফৰ্ম চেম্পু পলিচ চলিচ সকলো মানে কেমিকেল জাতীয় বস্তু আমাৰ পৰা অৰ্ডাৰ লৈ আছিল তাৰপিছত চালে ইউটিউবত চালে যে আমাৰ ফৰ্ম টেংকটো ইমান ধুনীয়া পাৰফৰ্মেঞ্চ 70 লিটাৰ ফৰ্ম টেংকত অকল 200 গ্ৰাম ফৰ্মিং দিয়াৰ পিছত ফৰ্মিঙৰ কোৱালিটি কেনেকুৱা হয় সেইটো চাই মানে দাদা সদায় আমাক সুধি থাকে দাদা কেতিয়া আহিব মানে বহুত ৰিকুৱেষ্ট কৰাৰ পিছত আজি নিজে আহিলোঁ এতিয়া ৰাতি 10টা হৈছে আপোনালোকে নিশ্চয় চাব পাৰিছে ৰাতি 10টাহে 10:03 হৈ গ'ল তো ইয়াতে আজি নগাঁও বৰদোৱা বলিকটীয়াত আজি ইয়াতে উপস্থিত আছোঁ অকল ফৰ্ম টেংকটো ডেলিভাৰী দিবলৈ আৰু ইয়াৰ ওচৰতে আৰু এটা কমপ্লিট ছেটআপ আজি ইনষ্টলেশ্যন কৰিলোঁ যিহেতু সেইটো কাৰণে ৰাতি ইয়াতে কমপ্লিট
কাম কৰি এতিয়া যাবলৈ ওলাইছোঁ আৰু দাদা এখতে দোকানৰ স্বত্বতাকাৰী মালিকে নিজে বস্তুখিনিৰ বিষয়ে আপোনালোকক প্ৰেক্টিকেল কৰি দেখালে বা জনালে আৰু কোনটো বস্তু কেনেকুৱা কি হয় আপোনালোকক বুজাই দিলে থেংক ইউ দাদাক ধন্যবাদ দিলোঁ আমাৰ এক্সপেক্ট কোম্পানীৰ ফালৰ পৰা আশা কৰোঁ যে আৰু 2-4 বছৰ যিমান দিন থাকে আপুনিও দোকান কৰিব পাৰে আমিও যিমান দিন আছোঁ আমাৰ লগত জড়িত হৈ থাকক আৰু আমাৰ প্ৰডাক্টবিলাক মানে আপোনালোকে নিশ্চয় গম পায় কোৱালিটিও কেনেকুৱা প্ৰডাক্টবিলাক ভালে আছে বহুত ধুনীয়া প্ৰডাক্ট থেংক ইউ ধন্যবাদ দাদা আপোনাক ইমান দিন আমাৰ লগত জড়িত হৈ থকা আৰু ৰাতি হ'লেও এটা ফৰ্ম টেংক অৰ্ডাৰ দিয়াৰ বাবে ধন্যবাদ জনালোঁ আৰু এনেকুৱা ফৰ্ম টেংক বা এনেকুৱা কাৰ ৱাশ্বাৰ মেচিন আপোনাৰ এয়াৰ কম্প্ৰেছাৰ ভেকুম ক্লিনাৰ লেপ বাইক গেৰেজ ৰেম মানে ইত্যাদি A to Z মেচিনাৰী হওক আপোনাৰ বা কেমিকেল জাতীয় বস্তু হওক যিকোনো বস্তু যদি আপোনাৰ লগা আছে তেতিয়াহ'লে ডিছপ্লে চলি থকা আমাৰ এক্সপেক্ট কোম্পানীৰ অফিচিয়েল নম্বৰ তাতে যোগাযোগ কৰি এনেকুৱা বিজনেছ এটা আপুনি ষ্টাৰ্ট কৰিব পাৰে